Hello guys, so I ৰাতিপুৱা অফিচ যোৱাৰ আগত এতিয়া অলপ ব্ৰেকফাষ্ট কৰোঁ মষ্টলি তো নৰ্মেলি ভাতে খাই যাওঁ কিন্তু আজি আম অলপ আছে তো আম চাম মিলাই ডাইটটা কৰি যাওঁ আৰু ডাইট চাইট বুলি একো কথা নাই আৰু খাই যাওঁ ভাত বনোৱাৰ টাইম নাই mostly definitely fruit and nut the fruits and nuts আছে so এটো গৰম কৰা আছে গৰি আছো আৰু গাখীৰ দি দিম আৰু আম এটা কাটি লওঁ আমটো কাটা হ'ল কিন্তু আমটো দেখাবলৈ তাৰমানে কি হ'ল মানে কেমেৰা এটা ধৰি পেলাই আমটো কেনেকৈ কাটি থাকিব তো এইটো এটা প্ৰব্লেম তো এতিয়া মই গাখীৰটো দি দিওঁ আড়াইশো ml 200 ml আমুল তাজা থাকে বঢ়িয়া আছে ৰেডি ইয়াতে আৰু এটা বস্তু এড কৰিম এতিয়া ডাইনিঙত লৈ যাওঁ পিনাট বাটাৰ অলপ ইউজ কৰিম এইটো পিনাট বাটাৰ ইউজ কৰোঁ বুলি নকওঁ এইটো পিনাট বাটাৰ বৰ্তমান আছে চ' সেইটো কাৰণে ইউজ কৰোঁ দিছ ইজ লিকুইড পিনাট বাটাৰ এটা কোৱালিটি আছে মই এইটো দি পেলাই কৈ আছোঁ 1 spoon তাৰমানে পিনাট বাটাৰটো দোকানত যোনবিলাক পায় ইনগ্ৰিডিয়েণ্টছ হ'ব খালি য'ত ৰ'ষ্টেড পিনাট বাটাৰ বা পিনাট লিখা আছে সেইটোৱে ল'ব আদাৰৱাইজ বাকীবিলাক চব মিক্স কৰা কোনো গুণ নাথাকে আৰু পিনাট বাটাৰটো প্ৰটিন চ'ৰ্চ নহয় বেচিকেলি এইটো ফেট চ'ৰ্চ আৰু প্ৰটিন বেছিকৈ থাকে সেইকাৰণে এইটো প্ৰটিন চ'ৰ্চ বুলি কোৱা যায় কিন্তু ফেট চ'ৰ্চ আৰু ফেট লাগিব মানুহ চ' পিনাট বাটাৰ য'ত একো লিখা নাথাকে ইনগ্ৰিডিয়েণ্ট অনলি ৰ'ষ্টেড পিনাট বা পিনাট সেইটোৱে ল'ব আৰু এইটোত অলপ মানে এইটো কভাৰ্ড হৈ আছে অলৰেডি মই মিক্স কৰি দিলোঁ খোলা হ'ল যিহেতু ওপৰ অলপ কেতিয়াবা তেল হৈ থাকে এইটো বুলি নহয় পিয়'ৰ পিনাট বাটাৰ্ছবিলাকত চ' তেনেকুৱা হ'লেও চিন্তা নকৰিব সেইটো পিয়'ৰে হয় আৰু নহ'লেও কেতিয়াবা ফ্ৰ'জেন হৈ থকাৰ কাৰণে টেম্পাৰেচাৰৰ কাৰণে হেৰি হৈ থাকে চ' ইনগ্ৰিডিয়েণ্টছটো চাই ল'ব তাৰপৰা খাওঁ এতিয়া চ' এইটো পিনাট বাটাৰটো মিক্স কৰি দিছোঁ মই খাওঁ ব্ৰেকফাষ্ট পূৰা মেংগ' কিউবছ কাটি লৈছোঁ আৰু এইটো ডেন্স কি কয় কেলৰি ডেন্স খানা দেই এইটো আৰু খাই আৰু সেইবুলি আৰু দিনতো আকৌ 1 কেজি ভাত খাব নালাগে সেইটো কাৰণে নাখালে চলি যাব ভেৰি টেষ্টি অ'কে হাই দি দে তো আমি চবে কালকি চাব গ'লোঁ চিনেমা চাই উঠি ৰাতি ভাত খাবলৈ ডালিমি হোটেল বুলি এখন ডালিমি ধাবা বুলি ৰেষ্টুৰেণ্ট এখন আছে ধাবা এখন আছে তো তাতে চবে ভাত খাব সোমালোঁ ৰাতি 10:30 11টামানে বাজিছিলে ত' এইখন ডালিমি ধাবা এটা ভিডিঅ' এটা কৰি দিম হা 3 মিনিটমানৰ পখেলে এইফালে লুকাই যায় এইফালে ৰুটি আহি গ'ল আৰু সেই লাষ্টৰ ফালে বগা চাৰ্ট পিন্ধি থকা ল'ৰাটো টি শ্বাৰ্ট হেল্ল' আমি আছোঁ কৰিছে ডালিমি নগাঁও বাইপাছৰ ওচৰত কালকি চাই ভাত খাব আহিছোঁ এইফালে প্ৰিয়ংকা দিব্যজ্যোতি দেৱনাথ আমাৰ এইফালে লিজা মোৰাং কামাখ্যা কলিতা লুচিং টিভি চবৰে নাম কৰি দিব এতিয়া পটককৈ শ্বৰ্ট ভিডিঅ' এটা কৰোঁ খানাখিনি খাই পেলাই কেনেকুৱা এই আমাৰ সেই বছ মটন চিকেন ন হৈছে এতিয়া ঠিক আছে মই ইহঁতক চাই থাকোঁ তুমি এইফালে কৈ থাকা এই এনেও 2-3টাহে ভিউৱাৰ্ছ হ'ব আকৌ তোমালৈকে নোখোৱাকৈ কৈ দিলে একোটো নহ'ব দিব কোৱা বেচা বৰলৰ কামোৰ খাই চকু তকু ফুলাই আহিছে ফুলি আছে বৰেলেহে কামুৰিছে বেলেগে নাই কোৱা হেমন্ত পখৰেল
তোমাৰ গাহৰিটো কমেণ্ট দিয়া পিছ দিবিচোন গাহৰি হা প্ৰিয়ংকা কেনেকুৱা কোৱা একামোৰ খাই কোৱা লুচি এইফালে ৰুটি খাই আছে চিকেন আৰু এক প্লেট আহি গৈছে মানুহ যিহেতু বহুত যে আমিও খাওঁ হৈ যাব লাগিলে কৈ দিম জলকীয়া আছে নেকি ভোট জলকীয়া দিম জলকীয়া আহি গৈছে দাড়িটো অলপ পকি গৈছে বিৰাট কোহলিৰ দাড়ি পকা হয় নাই টেনশ্যন ল'ব নালাগে ময়ো খাওঁ খানাটো এদিন অসমীয়া থালি খাব আহিব কনক্লুজনত আহিছে ভিডিঅ'টোৰ ডালিমি ধাবাত খালোঁ চবৰে ভাল লাগিলে ককটেল ভাল পালিনে তই ভাল পাই এই কোনোবাটো নাইকিয়া হৈ গ'ল নেকি ভাল লাগিলে ৰিভিউ অঁ বঢ়িয়া ছাবস্ক্ৰাইব কৰিব বুলি কৈ দিয়া লাইক কৰিব আৰু শ্বেয়াৰ চবকে দি দিবা তোমাৰ সবে নিজৰ ফ্যামিলি মেম্বাৰ্ছক দি দিব বাই বাই গুড নাইট ফ্ৰেণ্ডছ হ'ব লাগিব ডাৰ্লিং